নমস্কাৰ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বেলেগ ধৰণৰ সংবাদ। সংবাদ মানে ফ্লৰেন্সৰ খবৰ। ৰ'ব, ফ্লৰেন্স মানে আপোনালোকে ছোৱালী বুলি ভাবিলে নেকি? নহয়, ফ্লৰেন্স আচলতে এটা কুকুৰ। আজিৰ কাহিনীটো এটা কুকুৰক কেন্দ্ৰ কৰি। আমাৰ পৃথিৱীখনত যেনে এই ঘটনাবোৰ কেৱল এজনী ছোৱালীক কেন্দ্ৰ কৰিয়ে ঘটিবলগীয়া থাকে। আজিৰ কাহিনীটোও তাৰ ব্যতিক্ৰম নহয়। গতিকে বেছি বকলা নেমেলি আহক আমি আজি কাহিনীটো আৰম্ভ কৰোঁ। ঘটনাটো ঘটিছিল নিতাৰ লগত। তাই এটা বিশেষ কামত এজন বিশেষ ব্যক্তিক লগ কৰিবলৈ তিনি এঠাইলৈ যাবলগীয়া হ'ল। আগে পিছে তাই সেই ঠাইলৈ যোৱা নাই, তাতে আকৌ অফিচৰ কাম। গতিকে তাই অকণমান সাজু হৈয়ে গ'ল। আৰু যিহেতু আগে পিছে তাই সেইখন ঠাইলৈ যোৱা নাই, গতিকে মানুহজনক মানে সেই বিশেষ ব্যক্তিজনক ফোন কৰি এড্ৰেছটো সুধি সুধি তাই ঘৰটো উলিয়ালে গ'ল। আৰু এটা সময়ত ঘৰটোৰ সেই প্ৰকাণ্ড গেটখন খুলি ভিতৰলৈ সোমাব লওঁতে আহিল নহয় হঠাৎ খেদি এটা প্ৰকাণ্ড কুকুৰ। প্ৰথম দেখাত সেইটোতো এটা বাঘ যেনেই লাগিব। কুকুৰটো দেখাৰ লগে লগে নিতাই গেটখন বন্ধ কৰি বাহিৰলৈ লৰ দিলে আৰু বাহিৰৰ পৰা মানুহজনক চিঞৰি চিঞৰি ক'লে, হেৰি পাৰে যদি কুকুৰটো বান্ধি থওকচোন, মোৰ বৰ ভয় লাগে। আৰু ভিতৰৰ পৰাও এটা উত্তৰ আহিল, আজিলে মই কুকুৰটো বান্ধি থৈ পোৱা নাই, সি একো নকৰে, তুমি সোমাই আহা। উপায়বিহীন হৈ নিতাই গেটখন খুলি ভিতৰত সোমাই আহিবলগীয়া। নহ'লেনো তাই কৰিব কি? সেই বিশেষ ব্যক্তিজনক অফিচিয়েল কামত লগ কৰিবলৈ আহিছে, সোমাবতো লাগিবই। তাইৰ মনৰ অৱস্থা দেখি লগোৱাজনে ভাগ্যে ফ্লৰেন্সক ভিতৰলৈ লৈ গ'ল। তেতিয়াহে যেন তাইৰ অকণমান প্ৰাণবায়ু ঘূৰি আহিলে। মানুহজনৰ লগত তাই বহি কথা মহলা আৰম্ভ কৰিলে। যি তাইৰ বিশেষ কাম আছিলে সেই বিশেষ কামৰ কথা আলোচনা আৰম্ভ কৰিলে। এনেদৰে কিছু সময় যোৱাৰ পিছত হঠাৎ আকৌ আহি ওলাল নহয় ফ্লৰেন্স। একেবাৰে নিতাৰ গাৰ কাষ পালেহি। আৰু গাৰ কাষ পাই নিতাক একেবাৰে শুঙিবলৈ ধৰিলে নহয়। শুঙালৈতো ঠিকেই আছিলে, পাৰিলে যে নিতাক এতিয়া চেলেকিহে দিব। নিতাই কিমান বাৰ যে ভগৱানক মাতিছে হিচাপ নাই। ভয় কৰা প্ৰাণী এটা এনেকে গাৰ ওচৰত আহিলে কোনোবাই ভয় নোখোৱাকে থাকিব পাৰেনে? চেলেকালৈকেতো ঠিকেই আছিলে, যদি সেই মৎস্য কুকুৰটোৱে কামুৰিব লাগে তাইৰ কি অৱস্থা হ'ব ভাবকচোন। শেষত উপায় নাপায় তাই কুকুৰটোক এখন হাতেৰে মৰম কৰি থাকিবলৈ। তাই কুকুৰটোৰ মূৰত হাত বুলাই আছিলে আৰু মানুহজনৰ লগত কথা পাতি আছিলে। সেইখিনি সময়ত তাই এনেকুৱা লাগিছিল তাইৰ যেন কলিজাটো বুকু ফাটি বাহিৰতহে ওলাই আহিব। তাই মনে মনে ভাবি আছিলে কেতিয়া তাইৰ কথা মহলা শেষ হ'ব আৰু সেই গেটখন পাৰ হৈ বাহিৰলৈ ওলাব পাৰে। এইখিনি সময়ত কেনেবাকৈ যদি নিতাৰ হাতখন ৰৈ গৈছিলে, ফ্লৰেন্সে ভুকিবলৈ আৰম্ভ কৰিছিল। আৰু ফ্লৰেন্সৰ ভুকভুকনি সহ্য কৰিব নোৱাৰি সেই বিশেষ ব্যক্তিজনে নিতাক কৈয়ে পেলালে, হ'ব দিয়া, বাকীখিনি আমি ফোনত পাতিম। নিতাই যেন এইখিনি কথালৈকেহে বাট চাই আছিলে। কথাখিনি শেষ হোৱাৰ লগে লগে তাই মানুহজনক বিদায় সম্ভাষণ জনাই চিধাই গেটলৈ আহিলে আৰু ভয়ে ভয়ে হ'লেও কুকুৰটোক এবাৰ মাত লগালে, বাই বাই। আৰু কুকুৰটোৱে তাইক একেবাৰে গেটৰ ওচৰলৈ থ'বলৈ আহিলে। অলপ আগতে নিতাই ভয় কৰি পেলাই যিটো কুকুৰক মৰম কৰি আছিলে, সেই কুকুৰটোৱে তাইক বাটলৈ আগবঢ়াই থ'বলৈ আহিলে। চাওকচোন, তাই কুকুৰটোৰ ভুকভুকনিৰ পৰা বা কুকুৰটোৰ কামোৰৰ পৰা হাত সাৰিবৰ কাৰণেহে কুকুৰটোক মৰম কৰি আছিলে। আচলতে আমি মানুহবোৰক মানে আমাৰ দৰে এই জীৱশ্ৰেষ্ঠ মানৱবোৰক জীৱ জন্তুবোৰে কেতিয়াবা সৰু সৰু কথা শিকাই যায়। যেনেদৰে সিদিনা নিতাক শিকালে। আচলতে আমাৰ সকলোৰে প্ৰয়োজনীয় বস্তুটো হৈছে মৰম। এই মৰমেৰে এজন খঙত থকা মানুহকো শান্ত কৰিব পাৰে। মৰমৰ অভাৱত মানুহজন খঙাল হ'ব পাৰে, কিন্তু সেই মৰমখিনি পালে তেওঁ আকৌ শান্ত হৈ যায়। আমিও আপোনালোকৰ পৰা
মৰম বিচাৰিছোঁ আৰু আমাৰ পৰা আপোনালোকক হিয়া উজাৰি মৰম দিছোঁ আৰু আশা কৰিছোঁ আপোনালোকেও আমাক আপোনালোকৰ অন্তৰৰ মৰম দিব তাকে আশা কৰি মই দৰ্শনে আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ আহুৰিৰ টুকটাক আপোনালোকৰ মৰম আশীৰ্বাদ আৰু শুভাশা বিচাৰি আমাৰ আন্তৰিক প্ৰচেষ্টাৰে এয়া এটি নতুন ইউটিউব চেনেল যদি আমাৰ কথাবোৰে আপোনালোকৰ মন চুব পাৰিছে তেতিয়াহ'লে ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰিব কেনেকুৱানো পালে জনাবলৈ কমেণ্ট কৰিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ উপভোগ কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব